নমস্কাৰ সকলোৰে কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি মই বহুত মাহৰ মূৰত এটি ষ্টাডি ব্লগ আপলোড কৰিম বুলি ভাবিছোঁ আসলতে মোৰ বিএডৰ এক্সাম চলি আছে সেশনাল এক্সাম চলি আছে আৰু আজি শেষ পৰীক্ষা গতিকে আজি অকমান হলে প্ৰেছাৰটো মোৰ ওপৰত কম আৰু মনটো পাতল পাতল লাগি আছে যে আজি এক্সাম শেষ হ'ব তো ৰাতিপুৱা শুই উঠি মই গা পা ধুই উঠি পঢ়া টেবুলত বহিছোঁ পঢ়া টেবুলত বহি মই বিএডৰ কাৰণে পঢ়িছোঁ যিখন মানে কিতাপখন হৈছে ডেভেলপমেণ্টেল সাইকোলজি আৰু এখন খুব সুন্দৰ পেপাৰ হয় সুন্দৰ কিতাপ হয় আসলতে কিতাপবোৰত বিএডত ইমান বহলকে বিষয়বস্তুবিলাক নাথাকে কিন্তু যেতিয়া বিষয়বস্তুটো শিক্ষকে শ্ৰেণী কোঠাত শিকায় তেতিয়া সেইটো পাত বহুত মনোগ্ৰাহী হৈ পৰে আৰু তাৰ বিষয়ে জানিবলৈ বহুত মন যায় কিন্তু কিতাপবোৰত ইমান বিশেষ ভালকে নাথাকে তো সেইবোৰ কথা বাদ দি মই ৰাতিপুৱা পঢ়াখিনি সামৰি কিনে মই ব্ৰেকফাষ্ট কৰাত লাগিলোঁ আৰু মই ব্ৰেকফাষ্টত আজি মেগী খাইছোঁ বহুত দিনৰ মূৰত আজি মোৰ মেগী খাবৰ মন গ'ল আৰু এইখিনি মেগী আছিলে আটাৰ দ্বাৰা কিবা এনেকুৱা বনোৱা আটাৰে বনোৱা চাগে আৰু তাৰপিছত মই ইউটিউবত ভিডিঅ' চাই ময়ো মানে খোৱাৰ লগত এক্সপেৰিমেণ্ট কৰিলোঁ ব্ৰেডৰ লগত খাইছিলোঁ অকণো ভাল নালাগিলে তো সেইটো মই তাতেই বাদ দিলোঁ তাৰপিছত মই ৰুমটো অকণমান চাফা কৰিলোঁ কাৰণ চাফা ৰুমত কিতাপ পঢ়িলে সেইটো সোনকালে মনত থাকে আৰু মোৰ ৰুমটো লেতেৰা হৈ থাকিলে বাৰে এই ৰুমটোতে চকু গৈ থাকে কিতাপত চকু নাযায় তো সেইকাৰণে মই ৰুমটো আগতে চাফা কৰি ল'লোঁ আৰু যিহেতু কলেজো যাবৰ সময় হ'ব গতিকে এইখিনি আগতে চাফ চিকুণ কৰি ল'লোঁ তাৰপিছত ঘৰটো অকণমান ঝাৰু দিলোঁ যদিও মায়ে ঝাৰু দি থৈছে তথাপিও মই অকণমান ঝাৰু দিলোঁ তাৰপাছত চিকুটমান বুক মই অকণমান হেল্প কৰি দিলোঁ মোৰ দুজনী বৌ আছে আৰু এইজনী ডাঙৰ বৌ মই যিয়ে আজি আলু পৰঠা বনাই আছিলে তাৰপিছত মই আকৌ অকণমান পঢ়িবলৈ লৈছিলোঁ আসলতে জনা বস্তুবিলাকো মানে পৰীক্ষা থাকিলে সেইখিনিৰ কাৰণে ভয় লাগি থাকে পাহৰি যাম বুলি চব বেছিভাগ পঢ়ি থকাটো আহি থাকে মনলৈ তাৰপিছত অকণমান আম খালোঁ ব্ৰেকফাষ্ট কৰি উঠাৰ পিছতো মই অকণমান আম খালোঁ কাৰণে সৰু বৌয়ে আম কাটিছিলে সৰু বৌয়ে আম কাটাৰ কাৰণে মই অকণমান খালোঁ আমখিনি যথেষ্ট মিঠা আছিলে যেহেতু মই ৰাতিপুৱাই উঠোঁ ৰাতিপুৱা পঢ়াৰ কাৰণে মই যথেষ্ট সময় পাওঁ আৰু কেতিয়াবা এনেকুৱা লাগে যে সময়খিনি নাযায় নোপোৱাই মানে কেতিয়াবা পঢ়ি আমনিওতো লাগে ন সেইকাৰণে মানে বহুত মানে কেতিয়াবা তেনেকুৱা ভাৱ এটা আহে তাৰপিছত মই পৰীক্ষাৰ কাৰণে ৰেডি হ'লোঁ আসলতে মই ৰুমত এইকেইদিন নাই যিহেতু মোৰ প্ৰেক্টিছ টিচিং চলিলে সৰ্থেবাৰীতে লৈছিলোঁ মই গতিকে মই তাৰ পাছত মই ৰুমলৈ যোৱাই নাই ভাবিছোঁ ৰুমটো চাগে এৰিমো কি হয় দেখা যাব তো এতিয়া মই পৰীক্ষাৰ কাৰণে সাজু হৈছোঁ মানে কলেজত যাবলৈ সাজু হৈছোঁ ছানস্ক্ৰীম লগালোঁ তাৰপাছত মইশ্চাৰাইজাৰ লগালোঁ আৰু অকণমান চিৰাম লগালোঁ আসলতে মই আগতে এবাৰ প্ৰথম মই ছানস্ক্ৰীন লগাইছোঁ কাৰণ সকলো ইউটিউব ভিডিঅ'তে ছানস্ক্ৰীন ৰেকমেণ্ড কৰে আৰু মই ছানস্ক্ৰীন ল'লা সঁচাকৈ বহুত ভাল আচলতে ৰ'দত যেতিয়া ওলাই যায় তেতিয়া মুখখন এটা জিলিকনি আহে ছানস্ক্ৰীন লগালে তো আপোনালোকেও লগাই চাব তাৰপিছত পৰীক্ষা দি আহি গ'লে মই অকণমান শুই গ'লোঁ কাৰণ মোৰ শুই যোৱা অভ্যাস আছে ভাত খাই উঠাৰ পিছত আচলতে আমাৰ এইখিনি সকলো মানুহে শুই যায় ভাত খাই উঠাৰ পিছত তাৰপিছত হৰেক মাল আহিলে হৰেক মালত এইটো মই ডাব্বা কিনিলোঁ কিন্তু ডাব্বাটো সিমান ভাল নাছিলে মই ৰুমলৈ আহি দেখিলোঁ যে গোটেই ভিতৰখিনি বোকা তো মই নতুনকৈ চাফা কৰি ল'বলগীয়া হ'ল চাফা কৰাটো আচলতে মানে সেইটো ইমান প্ৰব্লেম নহয় কিন্তু মানে ডাব্বাটো মই লোৱাতে চাব নহ'ল যে তাত অকণমান ভঙা আছিলে তো সেইটো অকণমান মানে আৰু ডিফেক্ট থাকি গ'ল তাৰপিছত মই মোৰ সামগ্ৰীবিলাক পলিথিনত থৈ দিছিলোঁ কাৰণ মোৰ এনেকৈ থোৱা বস্তু নাই আৰু ড্ৰেছিং টেবুলো নাই তো তাৰপিছত সেইখিনি থলোঁ তাৰপিছত হ'ল গধূলি মই অকণমান ভাবিলোঁ যে মই পঢ়োঁ আৰু আজি মই ব্লগটো ইমান দীঘল কৰা নাই যিহেতু বহুত দিনৰ মূৰত ব্লগ ষ্টাৰ্ট কৰিছোঁ গতিকে মই বস্তুবিলাক কেনেকৈ কি কৰে পাহৰি যোৱা নিচিনাই হৈছোঁ আৰু এইবিলাক মই লেচন প্লেন বাইণ্ডিং কৰি আনিছিলোঁ অকণমান চেক কৰিলোঁ প্ৰথমতে আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু মইতো প্ৰত্যেক ভিডিঅ'তে কওঁ যে মই মানে ভিডিঅ'বিলাক বনাই গৈ থাকিম কিন্তু মোৰ এলাহৰ কাৰণে মোৰ ভিডিঅ'বিলাক বনোৱা নহয় তথাপিও আপোনালোকে ভিডিঅ'বিলাকত যিখিনি সঁহাৰি দিছে সেইখিনি মোৰ কাৰণে বহুত বেছি মই সেইটো আপোনাক মোৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম তো আজিৰ কাৰণে ইমানখিনিয়ে আশা কৰোঁ সোনকালে লগ পাম অতি সোনকালে লগ পাম মোৰ এলাহে যাতে মোৰ সংগ এৰে সেইটো আশা কৰিম তো আজিৰ কাৰণে থেংক ইউ সকলোৱে ভালে থাকক নমস্কাৰ